ক'ত দাদাকেইটা ক'ৰ পৰা আহিছে গাড়ী? 5 মাইল। এফালে ক'ত যাব? অঁ অঁ এইটো ক'ত ফাঁচিছে? মেডিকেল কলেজ পাৰ হয়। মেডিকেল কলেজ ইয়াৰ পৰা 5 মিনিটৰ ৰাস্তাও নহয়। এই 100 মিটাৰ ভিতৰতে মেডিকেল কলেজ। কি ৰাস্তাটো বনাই নে নবনাই নে আগৰ পৰা এনেকুৱাই নেকি? এইটো বিজেপি চৰকাৰ অহাৰ পৰাও নবনাই, বিজেপি চৰকাৰ আছে এতিয়াও বনোৱা নাই। এনেকুৱাই আৰু এতিয়া ৰাইজেতো বহুত অসুবিধা পাইছে। ৰাইজে মানে চবেই অসুবিধা, খোজকাঢ়ি যাব নোৱাৰে এইটো ৰাস্তা। খোজকাঢ়ি যাব নোৱাৰে, খোজকাঢ়ি আহিব নোৱাৰে। আগত বনাইছিলে নেকি? নাই, বনোৱা নাই। এবাৰো বনোৱা নাই? বনাবৰ কাৰণে মাটি পেলালে, এনেকৈ লুটি গ'ল আৰু। এনেকৈ থাকি গ'ল আৰু। এনেকৈ থাকি গ'ল। ঠিক আছে। ৰাস্তাৰ বিষয়ে কিবা এটা কিবা এটা ব্যৱস্থা কৰক। আমাৰ ৰাজ্যবিলাকৰ অসুবিধা হৈ আছে। কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰঙাক কিবা আহ্বান জনাব?